bounds. মোৰ ঘৰত একো নাই, মোৰ ঘৰত অকল গছ আছে, হয় হাঁহ আছে, কুকুৰ আছে, মোৰ চাৰিটা আছে। এইটো মই আটাইতকৈ ভাল পাওঁ, এইটো হয় চিয়াং চিয়াং তুমি সি মোক আটাইতকৈ ভাল পায়। সি মানে সি এনেকুৱা কুকুৰ, মই যেতিয়া গুচি যাওঁ সি গম পায়। হয় মই যদি 15 দিনৰ কাৰণে গুচি যাওঁ হয় সি মোক বিচাৰি ফুৰে। হিজ এ ক্ৰেজি গাই। চিয়াং এইটো ডাৰ্লিং, এইটো নতুন ডাৰ্লিং। এইজনী চেক্সি, এজনী একদম সৰু, তাতো চেক্সি দিছোঁ। হয় চেক্সি, ডাৰ্লিং, চিয়াং আৰু তিনটো আছে ভিতৰত আছে। ই একদম ঠাণ্ডা, হয় আটাইতকৈ ৱাইজ কুকুৰী। ই চবকে চাই, সিহঁতক তিনিটাক চাই। সি অলপ ডাঙৰো তাহাঁততকৈ। চ' মই এইবিলাক লৈ থাকোঁ, সিহঁতক মই বহুত ভাল পাওঁ। আৰু সিহঁতি অদ্ভুত হাঁহ, সিহঁতি গঁৰাল বনাই দিছোঁ কিন্তু গঁৰালত নাথাকে, মোৰ লগত থাকে। হয় মহা বদমাছ হয়। মানে ইণ্টাৰেষ্টিং কথা, মই হাঁহৰ গঁৰাল বনাই দিলোঁ হয় কিন্তু হাঁহবিলাক গঁৰালত নাথাকে। এইটো তিনিদিন আহি গ'ল। হি ইজ দ্য ৱাইজেষ্ট ডগ, আটাইতকৈ ঠাণ্ডাই। এতিয়া উৎপাদন কৰিবি দে। আৰু হাঁহবিলাক আছে, হাঁহবিলাক পাৰৰ গঁৰাল এটা বনাইছোঁ বেলেগ ধৰণে। এইটো পাৰৰ গঁৰাল, এইটো কাৰ নাই, এইটো মই নিজে ডিজাইন কৰিছোঁ, মই বাহিৰৰ পৰা চাই পেলাই, য'ত পাৰ থাকে। মই এইটো কাৰণে কৈছোঁ যাতে মেকুৰীয়ে খাব নোৱাৰে, তাহাঁতে উৰিব পাৰে, তাহাঁতে সোমাব পাৰে। আৰু ছেফটিটো চাব লাগে ন, ছেফটি থাকিব লাগিব। বাতি চাতি আছে, চবেই খাব। হাঁহবোৰ বৰ অদ্ভুত মানে মোৰ হাঁহবিলাক। কিয় অদ্ভুত, সিহঁতি মাছো খায়, মাংসও খায়, আৰু কণী য'ত ত'ত পাৰে, আৰু ভিতৰত গুচি যায়, একদম গৈ মানে একদম বেডৰুম পায়গৈ গৈ পেলাই। ৰাজহাঁহকেইটাতো আৰু অদ্ভুত, ৰাজহাঁহকেইটা এইটো ক'ৰবাত আছে চাগে। সিহঁতি গঁৰাল বনাই দিলোঁ কিন্তু গঁৰালত নাথাকে। সিহঁতি সিহঁতি মানুহৰ লগত থাকি ভাল পায়। আৰু মোৰ ঢেৰ গছ আছে, এইবিলাক কঁঠাল গছ, কিবা গছ, চব গছ লগাইছোঁ। এই গছজোপা জুবিন বহুত পুৰণি যেন লাগিছে, যিজোপা এই গছ আমি যিজোপা বহুত পুৰণি, অলমষ্ট 20 বছৰ। 20 বছৰ এজোপা আছে ইয়াত এজোপা আকৌ মতা গছ আছে, এজোপা মাইকী গছ আছে। সেইটো কোনেও চিনি নাপায়, মই চিনি নাপাওঁ। মই সেইটো অকল মই চিনি পাওঁ। এজোপা মতা গছ, সেইজোপা মাইকী গছ, ওচৰে ওচৰিকে থাকে। মোৰ ঘৰত দুজোপা দুফালে মোক পহৰা দি আছে।